নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। NSM আছামৰ ফালৰ পৰা কেইটামান 568টা এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ আৰু ষ্টাফ নাৰ্ছৰ পোষ্ট খালী হৈছে। আপোনালোকক পোনপ্ৰথমে মই অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাব বিচাৰিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত লিখিছে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ উইলিং টু work in mission mode of engagement on contractual basis on the following position under NSM Assam. Candidates have applied online in the NSM Assam website nsm.assam.gov.in. এইটো কণ্টেক্সুৱেল বেচিছত হ'ব এক্সামটো। আৰু পোষ্টকেইটা লিখিছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব BCA, BSc IT, BIT, BSc কম্পিউটাৰ চায়েন্স আদি এনেকুৱা লাগিব। লগতে তেওঁৰ 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ইয়াত লিখিছে এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং ইউজিং MS অফিচ, বেচিক নলেজ অফ ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ এণ্ড এবল টু এটেণ্ড ট্ৰাবল শ্বুটিং ইন কম্পিউটাৰ্ছ, প্ৰিণ্টাৰ্ছ এণ্ড নেটৱৰ্ক কানেক্টিভিটি. Preference will be given to candidates having work experience as BDM under NSM Assam. আৰু ইয়াৰ বাবে তেওঁৰ বয়স 43 বছৰতকৈ বেছি হ'ব নালাগিব। আৰু ইয়াত ডিজায়াৰেবল লিখিছে এবিলিটি টু কম্পিল ভেৰিয়াছ হেল্থ ৰিলেটেড ৰিপৰ্টছ, টাইপিং স্পীড মিনিমাম 40 WPM. ষ্টাফ নাৰ্ছৰ বাবে লাগিব BSc নাৰ্ছিং পাছ হ'ব লাগিব। লগতে তেওঁ GNM কোৰ্চ পাছ হ'ব লাগিব। ইয়াত আছে পোষ্ট আছে 561টা পোষ্ট আছে। গতিকে আৰু লগত অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে ইতিমধ্যে আৰু 30 জুনলৈকে থাকিব। আপোনালোকে তাৰ আগতে যি এপ্লাই কৰিব বিচাৰিছে তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াৰ বাবে আপোনালোকৰ ৱেবছাইটটো হৈছে nsm.assam.gov.in. গতিকে এনেকুৱা ধৰণৰ বাতৰি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিয়ে নতুনকৈ আহিছে। ধন্যবাদ। জয় অসম।